নমস্কাৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু ইয়া যে দেখিছে ইয়া বজাৰত পোৱা এক ধৰণৰ থাৰ্মোকল আৰু ইয়াতে আমি ফাটো চৰাই বনাম আৰু আমাক লাগিব ইয়াৰ কাৰণে এপ্লটেপ তো চাই থাকিব ভিডিঅ'টিৰ শেষলৈকে কেনেকৈ থাৰ্মোকলৰ পৰা এটা ভাটো চৰাইৰ ৰূপ দিয়া হৈছে আৰু এইখন এখন চাকু থাৰ্মোকল কটাৰ বাবে লাগিবই সম্পূৰ্ণকৈ দেখুৱাম প্ৰচেছটো আপোনালোকে চাই মোৰ প্ৰিয় কৌতুক অভিনেতা যোগীৰাজ দাই ফোন কৰি গ'লে কেইটামান ততা পক্ষীৰ মূৰ লাগিব আৰু এই কথা মতেই কামত ধৰিলোঁ আৰু এয়া কাম কৰি আছোঁ সম্পূৰ্ণ নতুন এইটো কাম মোৰ কাৰণে আৰু নতুন কৌশল চিন্তা কৰি উলিয়াইছোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এটা সিম্পল আমাৰ হৈ গ'ল প্ৰথম ষ্টেপত আৰু এতিয়া 6টা ভাটো চৰাইৰ মূৰ সৰু মানুহে পিন্ধাৰ কাৰণে বনাই আছোঁ We got this for us to share. When I think out loud, there's always a crowd. আৰু ইয়াত ফটোৰ কাৰণে থাৰ্মোকল এনেদৰে কাটিছোঁ ফটোৰ শেপ দিয়াৰ কাৰণে কাটি লৈছোঁ ফটো যাতে অলপ পেন হয় মূৰৰ ফালেও এনেদৰে দুইফালে কাটি লৈছোঁ আৰু ওপৰতো চাওক এনেদৰে লগাইছোঁ টেপ দি আৰু এইটো তলৰটো লগাই আছোঁ আৰু এনেদৰে আমাৰ হৈ গ'ল ইয়াৰ ৰঙৰ কাম কৰি আছে যেনে ইয়া হৈ গ'ল আমাৰ আৰু ইয়া এখন শিশু নাটৰ বাবে বনোৱা হৈছে ইয়া পিন্ধাই দি চাইছোঁ আমাৰ মাইনাক কেনে হৈছে আৰু বলকচোন এতিয়া সেই নাটকৰ কিছু অংশ উপভোগ কৰোঁ